আপোনালোকে কেনেকুৱা আছে আকৰ সকলোৱে ভালে আছে মই ভালে আছো আজি এনেকুৱা এটা ঠাইত গৈছো তাৰ ঠাই মানে কি বহুত দিন ধৰি মোৰ খেতিটো চাব যোৱা হোৱা নাই এতিয়ালৈকে কিবা কামত অসুবিধা আছিল কিবা কামত বিজি আছিলো আজি আমাৰ জলকীয়া খেতিত যাম চাও জলকীয়া কিমান লাগিছে চাই কিনে আপোনালোকক দেখাই আছো আপোনালোকে ভিডিঅ'টো চাই থাকক হাই হেল্ল' নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আমি বৰ্তমান নদীৰ চৰত আহি পালো গৈ আছো পথাৰটো চাও কেনেকুৱা পৰিৱেশ আছে বহুত দিন ধৰি যোৱা হোৱা নাই এই গৰু ছাগলী বহুতো নষ্ট কৰি দিয়ে আপোনালোকে ভিডিঅ'খন চাই থাকক ভাল লাগিব এতিয়া মই খোজকাঢ়ি ৰাস্তাৰে গৈ আছো ডিয়াৰ আৰু এটা কথা ৰণজ পেগু আৰু হিমন্ত বিশ্ব শৰ্মা মামায়ে কৈছে 30 তাৰিখৰ এছএলচি এক্সামৰ ৰিজাল্ট দিব গপককে দি দিলে 22 তাৰিখত ছাত্ৰ ছাত্ৰীবিলাকে ভাবিছে মোক এটা ফোন কৰিছিল মোৰ সৰু ভাইটি এটা এক্সাম দিছিল ন মোক ফোন কৰি আছে দাদা আজি বোলে মেট্ৰিকৰ ৰিজাল্ট দিছে আমি কি কৈ আছে আজি ৰিজাল্টটো দিয়া নাই ৰিজাল্ট দিয়াৰ কথা 30 তাৰিখত মেট্ৰিকৰটো 30 তাৰিখে দিব আৰু 31 তাৰিখত হাই ছেকেণ্ডাৰী দিব পিছত মোক ফোন কৰি ক'লে দাদা ৰিজাল্ট দি দিছে মই এই ৰিজাল্ট দিয়া নাইতো আজি কিয় ৰিজাল্ট দিব কিছু নহয় মই আজি ৰিজাল্ট দিয়া নাই ৰিজাল্ট দিব 31 তাৰিখৰ কথা 30 তাৰিখেতো দিয়া নাই 22 তাৰিখত দিছে গপককে দিছে আমিওতো হাই ছেকেণ্ডাৰী এক্সাম দিছোঁ নাজানো কেতিয়াবা ৰিজাল্ট দি দিয়ে গমেই নাপাওঁ আজি আছিল 25 তাৰিখৰ কথা আজি দিয়াৰ কথা দিয়া নাই আমাৰতো কৈছে 31 তাৰিখত গপককে দি দিব সেইটো পিছে গম পালোঁ কিয় গপককে দি দিয়ে সেই ছাত্ৰ ছাত্ৰীবিলাকে খোৱা লোৱা এৰি দিয়ে বহুত টেনশ্যনত পৰি যায় সেইটো হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে তোমালোকৰ টেনশ্যন কৰিব নালাগে পৰীক্ষা দিছা ৰিজাল্ট আহিবই সকলে মোৰ নিচিনা ভাই ভণ্টি বা সৰু ভাইটিসকল তোমালোকে যদি দিছা হাই ছেকেণ্ডাৰী এক্সাম টেনশ্যন ল'ব নালাগে এক্সামৰ ৰিজাল্টটো দিবই এক্সাম যিহেতু দিছা এক্সাম ক্লিয়াৰ হৈছে এক্সামৰ ৰিজাল্ট আহিব ইমান টেনশ্যন ল'ব নালাগে এক্সাম চবৰে এক্সাম যদি ৰিজাল্ট ভাল হয় মোৰ পৰা আশা কৰিলোঁ আৰু সকলোৱে মোৰ কাৰণে দোৱা কৰিবা মোৰ ৰিজাল্ট যদি ভাল হয় এতিয়া আমি আছোঁ নদীৰ চৰত মানে কি এই আমাৰ আগতে যে কৰ্ণফিল্ড খেতিবিলাক যে দেখালোঁ সেই খেতিবিলাক গোটেই উঠোৱা হৈ গ'ল উঠোৱা একদম এতিয়া কি আৰু বিক্ৰী কৰি দিলোঁ বেছি দাম পোৱা নাই 14 টকামান পাইছোঁ আৰু কি বহুত কষ্ট কৰি কৰা হয় এইবিলাক দাম পোৱা নাযায় ভালদৰে এইকাৰণে এইবাৰৰ পৰা ডিচাইড কৰিলোঁ কিবা হাই ছেকেণ্ডাৰীটো ক্লিয়াৰ হ'ব ডিগ্ৰীত এডমিশ্যন হৈ কিনে পিছত কিবা কোম্পানীত জইন হ'ম আৰু লগতে মোৰ চেনেলখনত চলাই যাম আপোনালোকে আশীৰ্বাদ কৰিব আৰু ইমান ভিডিঅ' দি যাই থাকোঁ আপোনালোকে মৰম ভাল পোৱা দি যাই থাকিব আমাৰো ভাল লাগে এটা যদি ছাবস্ক্ৰাইব কৰি দিয়ে বহুত আগ্ৰহ লাগি যায় আমাৰ ভিডিঅ' বনাবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব নতুন জাগাত নতুন ঠাইত ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া মই আছোঁ এয়া মাকৈ খেতিবিলাক ভঙা হৈ গৈছে যেতিয়া আহিছিলোঁ আপোনালোকৰতো আৰু এটা ভিডিঅ'ত দেখালোঁ মাকৈ খেতিবোৰ কেনেকুৱা হৈছে কৈছিলোঁ যেন এটা গছত দুটা এনেকৈ লাগিছিল এতিয়া গোটেইখিনি মাকৈ ভঙোৱা হৈ গ'ল এতিয়া ভাবি আছোঁ কিবা কিবি দেউতা ভাবি আছে কিবা মাটিটো অলপ কিবা অসুবিধা আছে মাটিটোৰ কিবা চৰকাৰে বোলে লৈ ল'ব সেইকাৰণে সেই টেনশ্যনতে একো লগোৱা হোৱা নাই পিছত যদি নলয় কিবা যদি পৰৱৰ্তী কিবা ভাবিছে কৰিব পাৰোঁ আৰু কি খেতি কৰি কি লাভ নাই বস্তুৰ সঠিক মূল্য পোৱা নাযায় সেইকাৰণে কি কৰিব কওকচোন ইমান কষ্ট কৰি খেতি কৰি যদি দাম যদি পোৱা নাযায় কেনেকুৱা লাগে সদায় বস্তু এটা কৰিলে যদি বস্তু এটা খেতি কৰি তাৰমানে কি মূৰৰ গাম মাটিত পেলাই যদি এটা বহুত কষ্ট হয় জানে যিবিলাক মানুহে খেতি কৰে জানে কিমান কষ্ট হয় খেতি কৰোঁতে মই কৰিছিলোঁ হাই ছেকেণ্ডাৰী দি কিনে মই খেতিত লাগি গৈছোঁ বহুত কষ্ট হৈছে কষ্ট হ'লে কি কষ্ট কৰি যদি বস্তু এটা ভালদৰে দাম পোৱা নাযায় তেনেহ'লে কিমান যে বেয়া লাগে আপোনালোকেতো গম পায় খেতি কৰি চাওক না মোৰ চেহেৰাটো কেনেকুৱা হৈছে সেইকাৰণে খেতি নকৰোঁ খেতি কৰিব লাগে আগৰবিলাক কালচাৰবিলাক ৰাখিব লাগে আজিকালি ল'ৰা ছোৱালীবোৰ এনেকুৱা হৈছে খেতিত যাব নোৱাৰে মনেই নাযায় এনেকুৱা হৈছে ষ্টেণ্ডাৰ্ড হৈ গৈছে তাৰমানে কি কাম কৰিব লাগে কাম কৰিলে গাটো ভাল থাকে বেমাৰ আজাৰ কম হয় আপোনালোকেতো জানেই আৰু ময়ো কৰোঁ কাম বহি নাথাকোঁ এটাৰ পিছত এটা কাম কৰি আছোঁ লগতে সময় মিলাই আপোনালোকৰ মাজত ভাল ব্লগছ আনি আছোঁ ইমান দিন অসুবিধা আছিল কিবা খেতিৰ কামত বিজি আছিলোঁ সেইকাৰণে ভিডিঅ' দিব পৰা নাই এতিয়া আৰু কাম নাই কণ্টিনিউ ভিডিঅ' পাব আপোনালোকে চেনেলখন ছাবস্ক্ৰাইব কৰি
দোস্ত আমি ফাইনালি আমাৰ জলকীয়া খেতিখন পাই গ'লোঁ। এতিয়া আমি জলকীয়া খেতিখন দেখাম আপোনালোকে চাই থাকক। এতিয়া হ'ল জলকীয়া খেতি দিয়াৰ মানুহ লগাই দিছোঁ, বাল্টি এটা লৈ আহিছোঁ, ৰঙা জলকীয়াবিলাক তুলি দিম। তাৰমানে যিটো কেঁচা জলকীয়া এইটোৰ দাম 10 টকা। মানুহ লগাই দিলে 5 টকা কিলো দিব লাগে, 10 টকা কিলো। আমি যদি বিক্ৰী কৰোঁ আমাৰ কি থাকিব কওকচোন। সেইকাৰণে এইবিলাক কেঁচাটো নতুলোঁ। এতিয়া পকাই কিনে শুকাই কিনে এইটো 200 টকা কিলো সেইটো বিক্ৰী কৰোঁ। 1 কিলো জলকীয়া শুকালে আপোনাৰ যাই কিনে 1 পামান হয় আৰু কি। এইটো এতিয়া কি কৰিম আৰু ইমান খৰচ। এতিয়া খেতিত ইমান যত্ন কৰা এৰি দিছোঁ, কি যত্ন কৰিম। বস্তুৰ দাম নাথাকিলে মনেই নাযায় খেতিত আহিব। বহুত দিনৰ মূৰত খেতিত আহিলোঁ, বহুত কষ্ট হয়, আপোনালোকেতো গম পায়। এটা যদি খেতিত জলকীয়া উঠাই কিনে এটা ভিটামিন মাৰোঁতে বহুত কিমান এটা ফাইলৰ দাম 500 টকা 1000 টকা লাগে। এতিয়াতো মন নাযায়, বস্তুৰ দাম নাথাকিলে কি মন যাব নেকি, একো মন নাযায়। খেতিতে আহা এৰিছোঁ, এতিয়া আহিব লগা হৈছে। ইমান দিন মূৰত আহিলোঁ, আপোনালোকে চাই থাকক। এইয়া ৰঙাকেইটা ছিঙিম, এই ৰঙা চাইছে না কিমান ধুনীয়া ৰঙাটো চাক। আপোনালোককতো কৈছোঁই কেঁচা যিটো সেইটোৰ দাম নাই, 10 টকা কিলো, 5 টকা মানুহক দিব লাগে। আমাৰ কি থাকিব, এটা ফাইল মাৰোঁতে কিমান টকা যায়, 500 টকা এটা ফাইল লাগে। এতিয়া খেতিতে আহা এৰিছোঁ, আহিছোঁ আজি। এই গৰু ছাগলী বহুত ডিষ্টাৰ্ব কৰি থাকে, সেইকাৰণে আহিছোঁ। এইটো যিটো খেতি চাই আছে আপোনালোকে পৰা খেতিটো এতে যেন এই যে ওলকবি লগাইছিলোঁ, আৰু এটা ভিডিঅ'ত দেখাইছিলোঁ ওলকবি। এতিয়ালৈকে একো লগোৱা নাই, সেই গৰু চৰু দিওঁ। এতিয়া আৰু গৈ আছোঁ এয়া আমাৰ ভিনিয়াত এটা মাকৈ খেতি। আমাৰে মাটি কৰিছিল ন, মাকৈবিলাক উঠাইছে, আপোনালোকক দেখাম। এতিয়া আৰু দেখাই কিনে আৰু কি সন্ধিয়াৰ সময় আহি গৈছে ন, এতিয়া ভাল ভিউ নাহে, আপোনালোকে চাবলৈ নাপাহৰিব। এতিয়া গৈ আছোঁ আমি। ফাইনেলি আহি পাইছোঁ মই। এয়া কৰণফিল খেতি যে আছে, কৰণফিল খেতি আমাৰে মাটি হয়, লগাইছে, ভালেই হৈছে আৰু বেয়া হোৱা নাই। এইটো এয়া বীজ চাক কিমান ধুনীয়া, দানাবিলাকোতো মুঠা মুঠা হৈছে, বহুত সবল হৈছে, বহুত ভাল হৈছে। আপোনালোকে যিসকলে মানুহে খেতি বাতি কৰে, যদি মাকৈ লগাৰ ইচ্ছা আছে তেনেহ'লে বাচ্ছা এটা আছে, বাচ্ছা নামৰ মাকৈটো লগাব। এনকৰ পৰা প্ৰডাকশ্যনটো ভাল হ'ব। এনকে আছে, পাইনিয়াৰ আছে, তাতকৈ বহুত বেটাৰ হয়। যদি আপোনালোকৰ কবিৰ মাটি হয় তেনেহ'লে 20ৰ পৰা 25 কুইণ্টেল অভিয়াছলি পাবই, টেনশ্যন ল'ব নালাগে। সাৰ দিব আৰু পানী দিব আৰু টেনশ্যন ল'ব নালাগে। আমাৰতো এইটো বালিয়া মাটি ন, সেইকাৰণে যদি বীজটো পাব গোটেই দোকানতে পাব। এইটো ভাল মাৰ্কেট চলি আছে পাইনিয়াৰৰ পৰা। এনকে তাত প্ৰডাকশ্যন কম, এইটো ভালেই হয় কবিৰ মাটি হ'লে। আমাৰ বালি মাটিনো ইমান বেছি ভাল হোৱা নাই, যিখিনি হৈছে বহুত ভালেই হৈছে, বহুত ভাল লাগিছে। এতিয়া দাম নাই, ভাল হ'লে কি হ'ব। এতিয়া বৰ্তমান এইটো বেছি প্ৰচাৰ হৈ আছে, তাৰমানে কি বৰষুণ বাৰিষাৰ কালত যে বানপানী হৈছিল, তাৰমানে কি ধানৰ ৰেটটো আপোনালোকে গম পাইছে। এতিয়া মতে 660ৰ পৰা 70-80 টকা হৈছে, নতুন যিটো পুৰণা সেইটো। সেইকাৰণে এতিয়া বালি মাটি আপোনাৰ মানুহে কি কৰিব, মাকৈয়ে লগাইছে। মাকৈটো কৰিব পাৰে, বেষ্ট হয়। ধানাবিলাক চাইছে কি মই একদম চিকচিকীয়া কালাৰ, বেপাৰ মাৰ্কেটত এইটো বেছি চেল হৈ যায়। এনেকৈ আগতে এইটো লৈ যাব। এনেকৈ যদি 14 টকা থাকে, এইটো 16 টকাত লৈ যাব। আপোনালোকে কৰিব পাৰে চাওক, যিসকলে খেতি বাতি কৰে সিহঁতেতো গম পাব অভিয়াছলি। আপোনালোকে যদি 20ৰ যদি লাগে তেনেহ'লে যোৱা বছৰ আপোনাৰ ওচৰে পাছে যদি সাৰ দোকান ফাৰ্টিলাইজাৰ থাকে তেনেহ'লে তাত যাই ল'ব পাৰে, বেষ্ট হয়। ময়ো নিজে কৰিছোঁ, মোৰ কথা বিশ্বাস কৰক। মই এটা খেতিয়কো হয়, মই ভিডিঅ'ও বনাওঁ, আপোনালোকে বিশ্বাস কৰিব পাৰে। এইটো হয় আমাৰ ভিনি লগাইছে। আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। আপোনালোককতো এইটো দোকানৰ আগত দেখাইছোঁ। ভাইটিটো আছে, ভাইটিৰ লগত কথা পাতিম। নতুন ভেৰাইটিৰ ধান আহিছে, এতিয়াতো ধানৰ ছিজন, শালি ধানৰ। ইয়াৰ লগত কথা পাতোঁ কি কি ধান আছে আপোনালোকে ল'ব পাৰে। ইয়াত যদি নলয় বেলেগ ঠাইৰ পৰা ল'ব পাৰে, দোকান বহুত আছে। ক'ব, ইয়াৰ মুখৰ পৰা শুনো কেনেকৈ প্ৰডাকশ্যন চলি আছে, কোনটো ধান বেষ্ট হ'ব, সেইটো লৈ আজি কথা পাতিম। ভালে আছে তুমি ন? মই ভালে আছোঁ। পিছে বেচা কিনা কেনেকৈ চলি আছে? বেচা কিনা ভালে চলি আছে। এতিয়া ছিজন আহিছে ন, তাৰ কাৰণে আৰু বহুত বিজনেছটো ভালে চলি আছে আৰু। পিছে এতিয়া নিউ কোৱালিটিৰ কি ধান আহিছে? এতিয়া নিউ কোৱালিটিৰ ভিতৰত আমাৰ ইয়াতে পাণ আহিছে। পাণ 804 যমুনা। ইয়াতে লিখা আছে আপোনালোকে চাওক, 140ৰ পৰা 145 ভিতৰত ধানটো হৈ যাব। ইয়াত কিমান আহিব বিঘাত? বিঘাত আহিব 20ৰ পৰা 25 আহিব। 20ৰ পৰা 25 আহিব আৰু 20ৰ পৰা 25 আহিব। আৰু বেলেগ ধান দেখাই আছে, মালিতকৈ আৰু বেছি আহিব পাণটো, মালিতকৈ বেটাৰ হ'ব পাণটো। আপোনালোকে চাই আছে। আৰু যিসকলে কি হওক ভাই আমাৰ ভিডিঅ'বোৰ চাই সেইসকলে বুজি পাব, যিসকলে খেতি বাতি কৰে সেইসকলে বুজিব, আৰু যিসকলে খেতি বাতি নকৰে আমাৰ নিচিনা ডেকা ল'ৰা সিহঁতে বুজি নাপাব। আৰু আপোনালোকে ইয়াৰ লগত কথা পাতিম। ই কি কয়, তুমি কিমান দিন ধৰি দোকানত আছা?
1 বছৰমান ধৰি আছোঁ আৰু অঁ 1 বছৰ ধৰি আছে আজি বেচা কিনা কেনেকৈ হৈছে ভালেই হৈছে ভালে হৈছে আৰু আৰু লগতে আহি আছে কবি যে আমি যে কবিবিলাক খাওঁ ক'ৰ পৰা খাওঁ কলিফ্লাৱাৰ যে কয় এইবিলাক কবি আহি আছে বহুত উন্নত মানৰ কবি যিবিলাক মানুহে কবি খেতি কৰে সিহঁতে গম পাব এতিয়া বৰ্তমান কি কবি খেতি বা কবিৰ বীজ আহিছে মনচন যিসকলে শিলগুৰি ওচৰে পাঁজৰে আমাৰ ভিডিঅ'বোৰ চাই সেইসকলে মানুহক কৈ আছোঁ যদি লাগে ইয়াতে আহিব পাৰে MS এগ্ৰো এজেঞ্চিত আপোনালোকে কম দামত পাই যাব মোৰ কথা ক'ব ডিছকাউণ্ট দিব আৰু ইয়াৰ লগত কথা পাতিম তোমালোকৰ দোকানখনৰ নামটো কি অৰিজিনেল নাম MS এগ্ৰো এজেঞ্চি আৰু যিয়ে দোকানৰ মেইন অনাৰৰ নাম কি মুজামিল হক তোমাৰ কি হয় মামা হয় আৰু এটা ভিডিঅ'টো ইয়াক পাইছিলে কৈছোঁ আমাৰ ইয়াত বিভিন্ন ধৰণৰ বীজ আৰু ঔষধ পাতি পাব পাৰে ইয়াৰ পৰা ল'ব পাৰে আৰু এটা ভিডিঅ'ত যে আপোনালোকক কৈছোঁ ইয়াৰ মামা নাই ভাগিন আছে ইয়াৰ ইমান জানিব বুজি নাপায় এতিয়া নতুন আহিছেতো লাহে লাহে ঠিক হৈ যাব 1 বছৰ হ'ল আহিল 2 বছৰ 3 বছৰ যেতিয়া এটা বস্তুত লাগি থাকিব তেনেহ'লে আপোনালোকে গম পায় এটা বস্তুত লাগি থাকিলে শিকিব পাৰোঁ আমি যে ভিডিঅ' বনাই আছোঁ লাগি থাকিলে এটা বস্তুত ছাকচেছ হ'ব পাৰিম আজি নহয় 4-5 বছৰ পিছততো ছাকচেছ হ'মেই এটা বস্তুত সদায় লাগি থাকি যদি আমাৰ ভিডিঅ'বোৰ সদায় চাব বিচাৰে তেনেহ'লে আমাৰ চেনেলখন ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিব আৰু বেছি বেছি মৰম ভাল পোৱা দিব নতুন জেগাত নতুন ঠাইত আৰু বেলেগ ভিডিঅ'ত লগ পাম আৰু এইখিনিতে আজি ভিডিঅ' সমাপ্ত কৰি আছোঁ টাটা বাই বাই